জয় বিকাৰী বাবা আজি মই ৰুমকেইটা চফা কৰি মোৰ গোটেই মেচিন ৰুমবিলাক আজি ঝাৰু চাৰু মাৰি পিনি চফা কৰিলোঁ অলপ এতিয়া আৰু অলপ আছে মকৰা জালবিলাক গোটেই এইবিলাক মকৰা জাল আছে এইকেইটা চফা কৰিব লাগিব তাৰপিছত সোমবাৰে বিশ্বকৰ্মা পূজা আছে আপোনালোকে সকলোৱে গম পায় সেইকাৰণে আজি মই বিশ্বকৰ্মা বস্তু গোটেইকেইটা চফা কৰি লওঁ তাৰপিছত এইকেইটা গোটেই মেচিন বিশ্বকৰ্মা বস্তুৱে গোটেই মেচিনাৰী বস্তুবিলাক এখনেতো পূজাটো ভালকৈ কৰিব লাগিবতো সেইকাৰণে মই গোটেইকেইটা চফা কৰি লৈছোঁ আজিয়ে তাৰপিছত সোমবাৰে বিশ্বকৰ্মা পূজা আছে মই এতিয়া চফা কৰিলোঁ চাওক আপোনালোকে এইবিলাক মই গোটেই চফা কৰিলোঁ জাৰু মাৰিলোঁ আৰু এইফালে গোটেই বস্তুকেইটা দেখাই দিছোঁ আপোনালোকক মই গোটেই মেচিনাৰী বস্তু এইবিলাক কাৰেণ্টৰ বস্তু এইবিলাক গোটেই 440 ভল্টেজৰ হয় এইবিলাক 440 ভল্টেজ এইবিলাক আৰু এনে সৰু সুৰা ভল্টেজ নহয় এইবিলাক বহুত ডেঞ্জাৰাছ বস্তু আৰু ইয়াৰ কাৰণে মই চেফটি আছে এইফালে মই চেফটি ৰাখি দিছোঁ গ্ল'ভছ হেণ্ড গ্ল'ভছ আছে হেণ্ড গ্ল'ভছ নহ'লে মই এইবিলাক গোটেই কাম নকৰোঁ বাৰু তাৰপিছত আৰু এটা চিষ্টেম আছে মই এইটো এটা শুকান মাৰি এডাল থৈছোঁ এইটো শুকান মাৰি যেতিয়া মই কিবা প্ৰয়োজন হ'লে মই এইটো এতিয়া অফ অন কৰোঁ এফালে